হাই ফ্ৰেণ্ডছ, মই যিটো আপুনি চাই আছে জেয়াটেক। তো ফ্ৰেণ্ডছ, আজি আমি এটা সৰু টপিকৰ ওপৰত এই ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ। টপিকটো হ'ল আপুনি এবাৰ এটা মেছেজ লিখি 10জনক নতুবা 100জনক একেলগে এবাৰত কেনেকৈ চেণ্ড কৰিব। এটা মেছেজ এবাৰ লিখি সকলোকে কেনেকৈ চেণ্ড কৰিব। তো ফ্ৰেণ্ডছ, অকণো পলম নকৰাকৈ আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে ভিডিঅ'টো লাইক কৰি দিয়ক, আপোনাৰ ফ্ৰেণ্ডৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব কৰি লওক। তো ফ্ৰেণ্ডছ, এটা মেছেজ এবাৰ লিখি সকলোকে এবাৰত চেণ্ড কৰিবলৈ হ'লে আমাক এটা এপৰ প্ৰয়োজন হ'ব। চ' আপুনি এই এপটো ইনষ্টল কৰি লওক। GoSMS Pro মেছেঞ্জাৰ, আপুনি এইটো এপ ইনষ্টল কৰি লওক। আপুনি দেখিবলৈ পাব 100 মিলিয়ন মানুহে এই এপটো ইনষ্টল কৰিছে। ইনষ্টল হোৱাৰ পিছত আপুনি এপটো অপেন কৰক। আপুনি ইণ্টাৰফেচ এনেকুৱা দেখিবলৈ পাব এপটোৰ। আপুনি ইয়াতে গোটেইখিনি দেখিব, কণ্টেক্ট, মেছেজ গোটেইখিনি আপুনি দেখিব ইয়াতে। ইয়াৰ পিছত আপুনি এটা মেছেজ সকলোকে পঠাবলৈ হ'লে আপুনি পেঞ্চিল আইকনটোত ক্লিক কৰক। ইয়াত আপুনি দেখিবলৈ পাইছে নেম অৰ নাম্বাৰ। আপুনি প্লাছ চিনত ক্লিক কৰি আপুনি যাক মেছেজটো পঠাব তেওঁলোকৰ নম্বৰটো আপুনি এড কৰিব লাগিব। মই এটা এড কৰিছোঁ। তাৰপিছত আকৌ প্লাছ চিনত গৈ আপুনি নম্বৰ এড কৰিব লাগিব। এনেকৈ আপুনি প্লাছ চিনত গৈ গৈ এটা এটাকৈ নম্বৰ আপুনি এড কৰিব পাৰিব। আপুনি যিমান নম্বৰ বিচাৰে, যিমানলৈ আপুনি পঠাব বিচাৰে, আপুনি এনেকৈ প্লাছ চিনত গৈ এটা এটাকৈ নম্বৰ এড কৰক। মই আপোনাক দেখুৱাবলৈ 4টা নম্বৰ এড কৰিছোঁ, আপুনি দেখিছে। ইয়াৰ পিছত আপুনি আপোনাৰ মেছেজটো লিখক। মেছেজটো লিখাৰ পিছত আপুনি ডাইৰেক্ট মেছেজটো চেণ্ড কৰি দিয়ক। আৰু আপুনি যিমান নম্বৰ আপুনি প্লাছ চিনত গৈ এড কৰিছে সকলো নম্বৰত এই মেছেজটো গুচি যাব, চেণ্ড হৈ গুচি যাব। তো ফ্ৰেণ্ডছ, আজিলৈ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। মই যিটো আপোনালোকৰ মাজলৈ অসমীয়া টেকনিকেল ভিডিঅ' লৈ আহি থাকোঁ, আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চ' প্লিজ ছাবস্ক্ৰাইব কৰি লওক।